আছো সদায় আমাৰ মাজত আৰু এজন কণ্ঠশিল্পী আছে। এই কণ্ঠশিল্পী আমাৰ মটক যুৱ ছাত্ৰ সমন্বয় কাকভা আঞ্চলিক সমিতিৰ এসময়ৰ প্ৰাক্তন সতীৰ্থ সন্মানীয় সৌৰভজিৎ বৰা। আমি তেখেতৰ এটি সংগীত শুনাৰ পাছতেই আমি তিনিজন ব্যক্তিৰ পৰা খুব চমু চমুক আমি বক্তব্য শুনি আমি অনুষ্ঠানৰ সামৰণি মাৰিম। গতিকে শ্ৰদ্ধাৰ সংগ্ৰামী নাই, আমি আপোনালোকক আৰু অকণমান সময় আমি ধৈৰ্য সহকাৰে আসন গ্ৰহণ কৰিবৰ বাবে আমি আহ্বান জনাইছো। ধন্যবাদ। জগতে সকলো সংগ্ৰামী ৰাইজলৈ মই অভিনন্দন জনাইছো। আজিৰ এই মঞ্চৰ পৰাই মই অসমৰ প্ৰতিজন ব্যক্তিৰ হৈ কেন্দ্ৰীয় চৰকাৰ আৰু অসম চৰকাৰলৈ ক'ব বিচাৰিছো, আমি তাৰ নামানো, আমি তাৰ নামানো। জয় অসম, জয় অসম। আজিৰ এই মঞ্চত মই আপোনালোকলৈ টিকিট আগবঢ়াম। এই গীতটি মই আমাৰ কাবেৰী আন্দোলনত শ্বহীদবৰণ কৰা 50 বছৰলৈ মই তেখেতলোকৰ স্মৃতিত এই গীতটি আগবঢ়াইছো। মহান কৰিব পাৰে। প্ৰতিবাদ আন্দোলনত দেখি আহিছো, প্ৰতিবাদ হৈছে প্ৰতিবাদৰ মূল্য আমাক মৃত্যুৰ শ্বহীদবৰণ কৰাইছে। সৰু সৰু মানুহৰ মহান মনবোৰে প্ৰতিবাদ কৰিব পাৰে। সৰু সৰু মানুহৰ মহান মনবোৰে প্ৰতিবাদ কৰিব পাৰে। অসমৰ মানুহে প্ৰতিবাদ সন্ত্ৰাসী